শুভমুক্তিৰ দিনাই নাজিৰাত ৰুদ্ৰ বোলছবিৰ কলা কৌশলী মুক্তি পালে বহু প্ৰত্যাশিত অসমীয়া বোলছবি ৰুদ্ৰ। নাজিৰাৰ বোলছবি গৃহত আজি মুক্তিৰ প্ৰথম দিনটোতেই উপস্থিত হয় ৰবি শৰ্মা আৰু ছবিখনৰ নায়িকা অৰ্ষিতা আগৰৱালা। ছবিখনৰ প্ৰযোজক ঋষিকেশ ভট্টাচাৰ্যৰ লগতে ছবিখনৰ সৈতে জড়িত কলা কৌশলীসকল। নাজিৰাৰ ছবিগৃহত ছবিখন চাবলৈ উপস্থিত হোৱা প্ৰতিগৰাকী দৰ্শকে ৰবি শৰ্মাক প্ৰত্যক্ষ কৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। ছবিগৃহত আহি ছবিখন উপভোগ কৰিবলৈ দৰ্শক ৰাইজক অনুৰোধ জনায় ৰবি শৰ্মাৰ লগতে কলা কৌশলীসকলে। মই ৰবিদাৰ নিচিনা ইমান ধুনীয়াকৈ ক'ব নোৱাৰোঁ, মোৰ অফক'ৰ্ছ লেংগুৱেজৰ অলপ প্ৰব্লেম আছে, কিন্তু মই নেক্সট টাইম আপুনি যেতিয়া মোক লগ পাব আৰু চেষ্টা কৰিম আৰু ভালকৈ শিকি আহিম। কিন্তু এতিয়া মই বম্বেত কাম কৰোঁ, এইটো মোৰ ফাৰ্ষ্ট অসমীয়া ফিল্ম হ'ব। চ' আপুনি যদি ভাল পায় প্লিজ মোক ক'ব, কমেণ্টছ দিব, কমপ্লিমেণ্ট দিব যেনেকৈ পায়। আৰু আই এম ভেৰি এক্সাইটেড, আমি মাজত এতিয়া আহিছোঁ, চবেই ইমান ভাল পাইছে, ইমান মৰম দিছে, সেইটোৱে বিচাৰোঁ যে চবেই আহে আৰু এইটো ফিল্ম চাই, সেইটোৱে। থেংক ইউ ছ' মাছ। নাজিৰা হলটোলৈ আহি মোৰ যোৱাবাৰো বিৰাট সুন্দৰ এক্সপিৰিয়েঞ্চ ইয়াতে, মানুহৰ সমাগম, এখন সাগৰ মানুহৰ তেতিয়া আহি পাইছোঁ, আজি আহি দেখিছোঁ হাউচফুল। গতিকে এইটো আমাৰ কাৰণে আটাইতকৈ ভাল লগা বস্তু, পৃথিৱীৰ আটাইতকৈ ধুনীয়া লগা বস্তু এইটোৱে আমাৰ কাৰণে। গতিকে প্ৰথমতে নাজিৰাবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে প্ৰথম দিনাখনৰ পৰাই আমাক এনেকৈ মৰম দিছে আৰু আমিও প্ৰতিজ্ঞাবদ্ধ হৈ যি ধৰণে ভাল ছবি এখন দিম বুলি ভাবিছিলোঁ সিমানেই আপ্ৰাণ চেষ্টা কৰিছোঁ ভাল ছবি এখন দিবলৈ। আশা কৰোঁ আটাই ভাল পায় ছবিখন, আমাক মৰম দিয়ে আৰু এই ধৰণে আমি এদিন চলচ্চিত্ৰ উদ্যোগটোক এই ধৰণে আগবাঢ়ি যাব বিচাৰিছোঁ, যাতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিনোদনধৰ্মী ছবিৰ ক্ষেত্ৰত অসমীয়া বোলছবি যাতে আগত থাকে বা অসমীয়া বোলছবি অন্ততঃ একেটা শাৰীত থিয় হ'ব পাৰে, সেইটোৱে আমাৰ প্ৰয়াস। গতিকে ঈশ্বৰৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ আজি ইমানখিনি মৰম পোৱাৰ বাবে, আৰু আপোনালোকৰ সংবাদকৰ্মী আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মনৰ বতৰাখিনি আপোনালোকে ৰাইজৰ মাজলৈ লৈ যায়, ৰাইজৰ কথাখিনি আপোনালোকে আমাক দিয়েহি, গতিকে আপোনালোককো বিশেষভাৱে ধন্যবাদ।